কাভাডি কোন ৰাজ্যৰ লোকনৃত্য? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তামিলনাডু। লাভলীনা বৰগোহাঁয়ে কিমান চনত অৰ্জুন বঁটা লাভ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 2020 চন। পাল বংশৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি গোপাল। কলিঙ্গ বঁটা কিহৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বিজ্ঞান। 2024 চনৰ অলিম্পিক ক'ত হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পেৰিছ। ফাটেহপুৰ চিক্ৰী ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আগ্ৰা। গাখীৰ উৎপাদনত ভাৰতৰ স্থান কিমান? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ প্ৰথম। ভাৰতৰ প্ৰথমগৰাকী উপ-ৰাষ্ট্ৰপতি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণন। আটাইতকৈ পুৰণি সভ্যতা কোনটো? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ হৰপ্পা। অটল পেঞ্চন যোজনা কিমান চনত আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 2015 চন। পানীপথৰ দ্বিতীয় যুদ্ধ কিমান চনত হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1556। অসম চুক্তিৰ ফলত কোনখন ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তেজপুৰ ইউনিভাৰ্চিটি। 2011 চনৰ লোকপিয়ল মতে অসমৰ সাক্ষৰতাৰ হাৰ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 72.19%। গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি দাদাভাই নৌৰাজী। ক্ৰিপছ মিছন কিমান চনত আৰম্ভ হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি 1942। ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 24 অক্টোবৰ। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি বসন্ত কুমাৰ দাস। এছিয়ান ডেভেলপমেণ্ট বেংক কিমান চনত প্ৰতিষ্ঠা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1966। বিশ্ব অলিম্পিক দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 23 জুন। পানীপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি 1526 চন। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ জিকে ভিডিঅ'বিলাক পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।